অতিকৈ গুৰুত্বপূৰ্ণ। মাতৃসকলে ৰাতিপুৱাই কি কৰে আপোনালোকে? কি কাম আপোনালোকৰ? বাইহা চটল হাৰে। বাইহা চটল কি কাৰণত হাৰিবলগীয়া হয়? যে জাবৰ জোথৰ তাত জমা হৈ থাকে আৰু সেইকাৰণে বাহি চোতালখন চাফা কৰি ঘৰখনক এটা সুন্দৰ দিয়ে না নিদিয়ে? কিন্তু আমি এনেধৰণৰ এখন চোতাল চাফা কৰিবলৈ ওলাইছো যিখনত 17 বছৰে কেৱল জাবৰ জোথৰে জমা লাগি আছে। সেই 17 বছৰীয়া জাবৰ জোথৰ সাৰি পুচি চাফ কৰিবলৈ আপোনালোকৰ ঝাৰু হাতত তুলি ল'বলৈ মন আছেনে নাই? যদি আছে তেনেহলে আমি সকলোৱে এইবাৰ ঝাৰুৰে চাফা কৰিম 17 বছৰীয়া অৱসান ঘটাবলৈ আৰু BPF-ক সেই ঝাৰুৰে চাফা কৰি এখন সুন্দৰ চৰকাৰ আনিবলৈ আমি প্ৰস্তুত লৈছো। আমি কিয় বাৰু এইটো কাম কৰিবলগীয়া হৈছে? আমি পৰিৱৰ্তন বিচাৰিছো। পৰিৱৰ্তন কাৰ কাৰণে লাগে? আমাৰ প্ৰত্যেকৰে ঘৰত ল'ৰা ছোৱালী আছে। ৰাতিপুৱা উঠি এখন বিস্কুট যদি ল'ৰা ছোৱালীৰ মুখত দিব পাৰে মাক বা বাপেকৰ কিমান ভাল লাগে? লাগে নে নালাগে? পূজা আহিলে যদি এটা পোচাক দিব পাৰো ল'ৰাটোক কিমান ভাল লাগে? কিন্তু এইটো নাভাবিব এটা মানৱ শিশু জন্ম হোৱাৰ পৰিয়ালটো যিমান আনন্দ ফূৰ্তি হয় এজন উৰুখা পূজাত জন্ম লাভ কৰা সন্তানটোৰ ক্ষেত্ৰতো কিন্তু সেই মাতৃজনৰ সিমানেই আনন্দ উপভোগ কৰে। কৰে নে নকৰে? হয়নে? কৰে। যদি কৰে তেনেহলে আমাক কি লাগে? পৰিৱৰ্তন লাগে নে নালাগে? কেনেকুৱা পৰিৱৰ্তন? কোনে আনিব পৰিৱৰ্তন? আমাৰ গাঁৱৰ ধনী চামে আপোনালোকৰ প্ৰত্যেকৰ ঘৰত তেওঁলোকৰ নিচিনা বিল্ডিং বনাই দিব পাৰিব নেকি? তেওঁলোকৰ মিছেছ বিলাকে পিন্ধা কাপোৰযোৰা আপোনালোকক দিব নেকি? এই পৰিৱৰ্তন কেনেকে আহিব লাগিব? সমূহীয়াভাৱে আহিব লাগিব। সমূহীয়াভাৱে পৰিৱৰ্তন আনি হ'ল কি বুজি পাইছেনে? পৰিৱৰ্তনৰ এটা মহাহুতিয়ে হ'ল ৰাজনৈতিক ক্ষমতাৰ হুতি। আমি ৰাজনৈতিকভাৱে সচেতন হ'ব লাগিব। ৰাজনৈতিকভাৱে সচেতন হ'বলৈ আমাৰ হাতত কি আছে? বন্দুক আছে নে বাৰুদ আছে? আছে নেকি? নাই। এটা মাৰাত্মক শক্তি আমাৰ লগত আছে। যিটো শক্তি নিজৰ গিৰিয়েকো তেওঁক ক'ব নোৱাৰে, ঘৈণীয়েকো তেওঁক ক'ব নোৱাৰে। কাৰণ সেই শক্তিটো প্ৰয়োগ কৰি কোনেও নেদেখাবে। বুজি পাইছেনে কথাটো? সেইটো কি শক্তি আপোনালোকৰ হাতত আছে? গম পাইছেনে সেই শক্তিটো? এইখন হাতত আছে সেইখন শক্তিটো। কোনদিনা হয়তো শক্তিটো প্ৰয়োগ কৰিম? ডিচেম্বৰ মাহৰ 7 তাৰিখে। হয়নে নহয়? ছবি অহা নাই বৰ্তমান, ছবি আহি আছে পিছত। কাগজ কলম লৈছোহে আমি এতিয়া। ছবি আহিব। পৰিৱৰ্তন বিচাৰে নে বিচাৰে আপোনালোকে? বিচাৰে। মোৰ খুব দুখ লাগিছে আজি আপোনালোকৰ ঘৰৰ সন্মুখতেই আপোনালোকৰ একদম গাতে লাগি আছে এটা মহানায়ক। BPF-ৰ মহানায়ক এজন আছে। আছেনে নাই? কোন সেইজন? আপোনালোকৰ MLA এজন আছেনে নাই? মই ভাবিছিলো MLA জনৰ ঘৰ ইমান ওচৰতে আৰু যিখন গাঁৱত আজি মিটিং হৈ আছে তাৰ মন্দিৰৰ হয়তো চৌপাশ মন্দিৰৰ চাৰিওফালে হয়তো ডাঙৰ ডাঙৰ দেৱাল আছে আৰু তাৰ দেৱালৰ ভিতৰত বহি মিটিঙত বহিব পাৰিম বুলি মই বহু হেঁপাহেৰে আহিছিলো আপোনালোকৰ এই চৌধুৰী পাৰাত। কিন্তু কি দেখিলো আহি? অৰ্থনিৰ্মিত মন্দিৰ। কিয় হৈ আছে আপোনালোকৰ? তাৰমানে আপোনালোক সচেতন নহয়। কোনোবাই আহি 2 টকা দিলেও হ'ব, কোনোবাই 3 টকা দিলেও হ'ব।